সকলোকে মোৰ প্ৰথমটো ভ্লগলৈ নমস্কাৰ জনাইছোঁ। এয়া ধনিয়াবাৰীৰ পৰা প্ৰথমটো ভ্লগ আৰম্ভ কৰিছোঁ দেই। ধনিয়াবাৰী মানে ৰ'ব চাই থাকক। এয়া মই পালোহি বাগানত মানে মাহঁতক চাহ দিবলৈ আহিছোঁ দেই। পালোহি বাগান আৰু মাহঁতক চাহ দিবলৈ আহিছোঁ। ইয়াত দেখিলোঁ যে বৌ আছে। বৌ মানে দেখিছে নে আমাৰ বাগানৰ পৰা পাত চুৰ কৰিছে। গ্ৰীণ টি বনাবৰ কাৰণে। কি বনাবা? গ্ৰীণ টি। অঁ তেন্তে ময়ো বনাম দেই। শিকাই দিবা দেই কেনেকৈ বনাই। ঠিক আছে। মাহঁতৰ দুইজনীকে মই ক'ত যে খাব জেগাই নাই খাবলৈ। এইডোখৰতে খাই ল'বা দেই মা। আহা ইয়াতে থৈ দিছোঁ, ইয়াতে খাই ল'বা তোমালোকে। আহা চাহটো খাই লোৱা, গৰমে নহ'লে ঠাণ্ডা হৈ যাব দেই। আৰু এইফালে চাহ বাকি লৈছে ধুনীয়াকৈ। খোৱা দেই, তেনেকৈ খোৱা আৰু দেই, বেয়া চেয়া নাপাবা আৰু। অসমীয়া মানুহ যে ভঙা চিঙা বিস্কুট এনেকৈ খাব লাগিব। মই চাকৰি পালেহে বেলেগ কিবা খুৱাম দেই। সেনেকৈ চাহ খোৱা মজুতিয়ে বেলেগ। হয় বাগানৰ মাজত খাই লোৱা। জলকীয়া হ'ল নাই? কিমান পালা চাওঁ। আৰু আছে সেইফালে ছিঙিব আছে ন। এইখিনিতে আপোনালোকে মাৰ ড্ৰেছটো ইগন'ৰ কৰিব দেই, মানে জলকীয়া ছিঙিব আহিছে ন, যাতে অসুবিধা নহয় সেইকাৰণে বেলেগ ড্ৰেছ কৰি লৈছে। এফালে আমাৰ দলিয়ে ছিঙি আছে পাত। বাগানখনো দলিহঁতৰে হয়। পাৰিবা, হাঁহি উঠিলে নহ'ব নহয়। মই ইমান ভালকৈ নাজানো। খুৰীয়ে শিকাই দিবহে। তোমাৰ মাতাশ্ৰী এটি কলি দুটি পাত। আমাৰ 5th ছেমিষ্টাৰত ন এটি কলি দুটি পাত বুলি আছিলে নহয় উপন্যাস এখন। আমাৰ এটা ছাবজেক্টেই হৈ গৈছিলে আৰু সেইটো এটি কলি দুটি পাত। ছাবজেক্টৰ ভিতৰতে পঢ়িছিলে উপন্যাসখন। আৰু এইখিনিতে ময়ো মাক অলপ সহায় কৰি দিছোঁ আৰু জলকীয়া ছিঙাত। মাৰ পিছে ঘূৰি আছোঁ। মই কিন্তু মাহঁতক চাহ দিবহে আহিছিলোঁ দেই। চাহপাত ছিঙা আৰু জলকীয়া ছিঙা মোৰ প্লেনিঙে নাছিলে, তথাপিও মাক অলপ মই সহায় কৰি দিছোঁ আৰু। এই যে ইমান ধুনীয়া চাহপাতখিনি পেলাই দিবলৈ মন নাযায় ন, সেইকাৰণে মায়ে ক'লে কি চাহ গ্ৰীণ টিকে বনাম, সেইকাৰণে আমিও অলপ লাগি দিলোঁ আৰু মাক। ইমান কষ্ট জলকীয়া ছিঙিব আহিছে। 7 সাগৰ 13 নদী পাৰ হৈ। মই এইফালৰ পৰা ছিঙি দিওঁ দেই। যাবলৈ জেগাই পোৱা নাই। এয়া আমাৰ মায়েও দেখাইছে। মই ক'লোঁ জলকীয়াখিনি চাহচোন দেখাই দিয়া বুলি কিমান ছিঙিছা। তাৰপৰা মায়ে দেখাই দিছে এনেকৈ। সেইফালে ছিঙি শেষ হৈ গ'ল। এইকেইটা লাষ্ট থাকে ন, লাষ্ট জলকীয়া যে আজিলৈকে ওলাই আছে। মা এইখিনি ছিঙি দিবা দেই। চাওঁ কিমান কৰিলা চাওঁ। দিয়া মুগী দিয়া চাওঁ। চক ৰাইজ, মই ইমানকৈ ছিঙিলোঁ দেই। মায়ে নাই ছিঙা, মই ছিঙিছোঁ দেই। ডাঙৰকৈ নাই ছিঙা। মই সিয়ে ছিঙিলে আৰু তাৰ নামটো তাৰে হওক আৰু। দেখিছেনে ৰাইজ, মাৰ জলকীয়াখিনি কেনেকৈ লৈ মোৰ নাম দিছোঁ। আচলতে মায়েহে জলকীয়া ছিঙিছে দেই। এতিয়া ৰাইজ জলকীয়া ছিঙি হৈ গ'ল। এতিয়া আমাৰ এইফালে জলকীয়াখিনি উঠাই দিছে আৰু পুৰণা জলকীয়া আৰু চাহ গছবোৰ মানে কাটি পেলাই দিছে। কাম কৰা মানুহখিনি আছে ইয়াত, যিহেতু আকৌ নতুনকৈ পুলি লগাব লাগিব ন। নতুনকৈ আকৌ জলকীয়া পুলি লগোৱা হ'ব, সেইবাবে ভালকৈ চাফা কৰি লোৱা হৈছে। এয়া আমি ঘৰ পালোহি। আৰু এইফালে যিহেতু মিস্ত্ৰী কাম চলিয়ে আছে, ঘৰ বনোৱা কাম, আগফালে আৰু নাযাওঁ আৰু দেই মই। অলপ পাছতে মই আকৌ চব্জি কাটিব আহিলোঁ। মা মানে ঘৰত নাই, মা সকামলৈ গৈছে, সেইকাৰণে মই মিস্ত্ৰীৰ কাৰণে চব্জি কাটি দিছোঁ।
পাছতে মই চব্জি আৰু পিঁয়াজবোৰ কাটি ৰেডি কৰি ল'লোঁ। তুমি চালিচোন যোন তৰাবোৰে পোহৰ সামৰে তুমি চালিচোন যোন তৰাবোৰে পোহৰ চব্জি হৈ গ'ল যেতিয়া মই মিস্ত্ৰীবোৰক ভাত দি ল'লোঁ একেবাৰতে। তাৰপিছত এয়া আমাৰ দেখিছে ন ৱালখন কটা হৈছে, বাহিৰখন মানে এইফালে ইটা কটা হৈছে। তাৰপিছত ভাইটিও স্কুলৰ পৰা পালেহি। লাজ কৰিছে জানে, ভিডিঅ' কৰিবই নিদিয়ে মোক। আৰু ৰাইচ আৰু অথনি যে কাটিছিলোঁ সেই চব্জিখিনি বাকলিখিনি মানে এতিয়া এইখিনি মই টুকুৰা কৰিলোঁ। এতিয়া মানে মই এইখিনি কাটি দিম জানে, বলক দেখাই আছে। বলক এতিয়া ৰ'ব এইখিনিতে মই কৈ দিওঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ, যাতে মই আন ভিডিঅ' বনাবলৈ যাতে মই উৎসাহ পাওঁ। আৰু এতিয়া চব্জি বাকলিখিনি লৈয়ে চিধা মই ফিল্ডলৈ গ'লোঁ। ফিল্ডত কিয় গৈছোঁ গম পাইছেনে? মোৰ বেবীৰ ওচৰলৈ গৈছোঁ। আপোনালোকক কৈছিলোঁ যে চব্জিখিনি কাটি থৈছিলোঁ বুলি। এই চব্জিখিনি এতিয়া মই কাটি দিম জানে, ৰ'ব মই দেখাই আছোঁ। এইজনী হৈছে মোৰ বেবী, মানে মোৰ ছাগলীজনী। বেবী কোৱা অলপ পিছত মই এক ভাত দি দিব লাগিব। মই দুপৰীয়াখিনি অকণমান কিবা নহয় কিবা মানে দিয়ে থাকোঁ, যাতে নহ'লে চিঞৰি থাকিব। কিমাননো ঘাঁহ খাই থাকিব ন, ভাতটো দিবই লাগিব অলপ হ'লেও। ভাত অলপ পিছত দি দিম আৰু এতিয়া এইখিনি চব্জিখিনি খাব। আৰু ফিল্ডৰ পৰা আহিলোঁ আৰু এয়া মাও পালেহি সকামৰ পৰা, দেখিছেই নহয়। এয়া ভাইটি ৰ'দত বহি আছে স্কুলৰ পৰা আহি। এইফালে দেখাই আছোঁ আপোনালোকক কিমানখিনি কাম আগবাঢ়িছে। এইফালে চিমেণ্ট দিব, এইখিনি আৰু দিবলৈ আছে বাৰু ইয়াত। আৰু এইফালে মা আহিলে আৰু